এটা ধুমাহিলৰ মাজেদি পাৰ হৈ যাম গাইছ গাইছ এইটুকুৰ মানে কি হৈছিল জানে না গাইছ গাইছ মানুহ হৈছোঁ 6টা মাছ দিছে 2 পিচ চুকা চুকু 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 গাইছ বহুত ৰ'দ চাওক গাইছ জুই বেটাৰী ল হৈ গৈছে গাইছ এয়া ঘৰতে কৰা খেতি আৰু পালেং শাক লগত লৈ লৈছোঁ অলপ এয়া হৈছে আমাৰ ঘৰৰ লোকেল মাছ মানে আমাৰ পুখুৰীত থকা মাছ আমাৰ ৰামু জেঠাই ঘন কুঁৱলীৰ মাজত হ'লেও যি আশ্ৰা মাৰি আনি দিছে আৰু আমাৰ ইফালে জেঠাই খৰি চৰি বান্ধি দি আছে লগতে এয়া চাওক কলপাতো আমি লৈ লৈছোঁ আৰু ইফালে কুকাৰ লৈছোঁ গোটেই বস্তুখিনি লৈ লৈছোঁ আৰু এইফালে চাওকচোন আমাৰ এই মেমেলি নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে মৰমেৰে আদৰণি জনাইছোঁ লগতে মোৰ ইউটিউব চেনেল সীমা ব্লগ চেনেলটিলৈ আৰু ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা আটাইলৈ মই জনালোঁ আৰু আজি আমি গৈ আছোঁ দাৰাগাঁৱলৈ পিকনিক খাবৰ বাবে আৰু আমি আমাৰ যাত্ৰা ইয়াৰ পৰা আৰম্ভ কৰিলোঁ তো আগলৈ বলকচোন আপোনালোকক দেখাই আছোঁ গাইছ এই সূৰ্যটো ওলছি আৰু গাইছ আৰু আমি ৰাস্তাইদি যাই আছোঁ চলি পুৰা একদম সাইড দি দিছি এটা আমি যাত্ৰা কৰি আছো লাহে লাহে জায়গাটো যাই পাম আৰু অলপ আৰু এয়া আমি আহি পালো চাওকচোন থুলুংগা ষ্ট'ৰ আৰু ইয়াতে আমি কুৰকুৰি চিপছ লৈ ললো আৰু এয়া লৈ আমি আমাৰ যাত্ৰা আগুৱালো আমি এতিয়া আহি পালোহি এয়া দাৰাগাঁও অকমান আগতে আছে লগতে এতিয়া ইয়াত আহিলে বোলে টিকট ল'ব লাগে তো বলক আমি টিকটৰ কি কেনেকুৱা দাম হেতু খুধি লও বাইকৰ কিমান কে লয় দাদা 50 रुपीस আৰু 4 হুইলাৰ্স গাড়ী লৈ গাড়ী তাতে ৰিক্সুৰ আছে আচ্ছা তো এতিয়া আমাৰ মোবাইল নম্বৰ ইয়াতে টিকটটো লৈ আমি ভিতৰলৈ সোমালো আৰু অলপ আগত আছে হেনো দাৰাগাঁও পিকনিক স্পট আৰু ইয়া চাওকচোন ইমান সুন্দৰ ঠাইডোখৰ ইয়া চাওক গাইছ আমি আহি পালো ফাইনেলি দাৰাগাঁও আৰু আমি ফাইনেলি আহি পালো লোকেশ্যন চাওক চাৰিওফালে মানুহ এয়া আৰু এতিয়া আমি কেম্পিং কৰিম তো আমি জায়গাটো চাই আছোঁ আৰু ইয়াতে যোনখিনিত ভাল হয় তাতে লৈ ল'ম তো বলক এতিয়া আমাৰ ঠাইখিনিলৈ ইয়ে আৰু এয়া ফাঁচালৈ যাই আছোঁ গাইছ পাল্লাৰ মাজে মাজে শিলৰ মাজে মাজে তো বলক আমাৰ লোকেশ্যনটো পাই গ'লোঁ আমি চাওক কিমান মানুহ গাইছ এইফালে পাহাৰ কি সুন্দৰ ঠাই অঁ আৰু আমি পাহাৰত আজি খাম পিকনিক বা মৰুভূমিহেন হৈছে দেখোন এই বালা এই দাদাবিলাকে পানী নিব আহি আছে আমাকো লাগব গাইছ পানী কহা দাইদাক কহা মানে জাগাই বিচাৰি আছো বা কহা মানে মৰুভূমিহেন তাকেতো মৰুভূমিহেন হৈ আছে গাইছ এটা আছিল পানী গাইছ 1 2 3 এটা ধুমাহিলৰ মাজেদি পাৰ হৈ যাম গাইছ আমাৰ কেম্পিং হ'ব গাইছ ইয়াতে আৰু এয়া চাওকচোন আমি আহি বাছি ল'লোঁ এই ঠাইডোখৰ আৰু এয়া দাদাই কেম্পিংটো পতাৰ কাৰণে সাজু কৰি আছে তো ময়ো অকণমান হেল্প কৰি দিলোঁ আৰু এয়া আমি ফাইনেলি ৰেডি কৰিয়ে ল'লোঁ এইফালে আমাৰ দাদাই জুই ধৰাৰ কাৰণে ব্যৱস্থা কৰি আছে আৰু এয়া মই খৰিখিনি উলিয়াই ল'লোঁ Yes, finally আমাৰ জুই উঠাই দিলে আমাৰ সঞ্জু দাদাই চাওক গাইছ জুই আৰু এইফালে কি চাওকচোন গাইছ এইটো যদি আপোনালোকে নামটো জানে মই বাৰু নাজানো আপোনালোকে কমেণ্ট কৰি জনাবচোন মোক কি হয় আৰু ইমান সুন্দৰকৈ আহি আছে মোৰো উঠিব মন আছিলে কিন্তু ভয়ো লাগে বাৰু নুঠিলোঁ মই এয়া আমাৰ চাহৰ যোগাৰ চলাই আছে জুই চাওক গাইছ চাওক ইমান সুন্দৰ ঠাই
আৰু আমাৰ আজি ৰেচিপি হ'ব মাছ মাংস পালেং শাকৰ চাটনি লগতে আমাৰ কমলা টেঙা এইগিলাখানটো বাৰু আছেই আৰু আমাৰ বনাইছোঁ আপোনালোকক দেখাই আছোঁ আৰু পানীৰ মাজত কমলা টেঙাটো লৈ আপোনালোকক ভিউটো দেখাব চেষ্টা কৰিছোঁ গাইছ আৰু ইমানখিনি যা যোগাৰ আনিছোঁ তো যা যোগাৰ চলাই আছে এইফালে চাহ উতাল আহি আছে গাইছ চেকনাৰ নিঞ্জা টেকনিক হৈ আছে যদি আপোনালোকৰ কেতিয়াবা পাহৰি যায় তো এনেকৈ সেই কৰিব পাৰিব গুড 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 চাহ দিছি চাহ গাইছ মোক বালাৰ মাজত দিয়া হৈছে এয়া কলপাতৰ অৱস্থা নাই অলপ এয়া আমাৰ কণী গুচাই থকা হৈছে ভিতৰত মিঠাতেল আছে Cheers, bro. Cheers. Cheers. Apa na? Mau dia. এয়া আমাৰ কমলা টেঙা কাটি থকা হৈছে গাইছ আৰু এনেকুৱা ৰ'দত বহি কমলা টেঙা খোৱাৰ মজাই বেলেগ তো আজিকালি এইটো খুব বেছিকৈ চলে মানে এয়া আমাৰ পিঁয়াজ কাটি আছে মাংস বনাবৰ বাবে এয়া আমাৰ মাংস বনাবৰ বাবে প্ৰস্তুতি হৈ আছে আৰু মানে এয়া মাংস ধুনীয়াকৈ নিঞ্জা টেকনিক হে গাইছ তো এতিয়া মাংসখিনি দি লৈছোঁ গাইছ আমি এটা দিছোঁ নেকি এইয়া 4টা 5টা বইল কণী গাইছ মাই ফেভৰেট এয়া নিমখ খোৱাই কথা আৰু ইয়াতে লৈ লৈছোঁ আমি চিপছ আৰু চিপছটো কেনেদৰে খাওঁ আপোনালোকক দেখাই আছোঁ ৰ'ব গাইছ চিপছ আপোনালোকে চাওক আৰু আমি খাম কেনে হৈছে গাইছ এয়া আমাৰ মাংসত দি থকা হৈছে মছলাটো দিয়াৰ পিছতে ইমান ধুনীয়া গোন্ধ ওলাইছে গাইছ বহুত ৰ'দৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে এইখন লৈছোঁ উপায় নাই নহ'লেবা আৰু আমাৰ পূৰা একদম কৰ্মসূচী আৰম্ভ হৈয়ে আছে ইফালে পূৰা চাওকচোন একদম পূৰা ফুটি আছে গা ধুই আছে নদীত ধুনীয়া পানী গাইছ ইয়াৰ পানীটো কিন্তু ক'ব লগা ইমান চিকচিকা তাৰমানে তলৰ শিল চিনি পাইতো আপোনালোকক দেখাওঁ সেইবিলাক আহক এয়া আমাৰ বহু অপেক্ষাৰ পিছত এই ভজা মাংস আমাৰ তৈয়াৰ হৈ গ'ল গাইছ এইটুকুৰ মানে কি হৈছিল জানে না গাইছ মাটিত পৰি গৈছিল কিন্তু পিঠাল মোৰ বৰ প্ৰিয় এতিয়া আমাৰ ধুনীয়াকৈ অলপ সাজে দিব মানে আমাৰ প্ৰস্তুতি চলাই আছে এতিয়া আমি খাম গাইছ চিকেন ফ্ৰাই পুৰা একদম ধুনীয়াকৈ একদম আমাৰ পিঁয়াজ জ্বালা চালা দি একদম সেই কৰি লৈছে কাজল নালগা নিঞ্জা টেকনিক কাজল নালগা নিঞ্জা টেকনিক কৰিছে আমাৰ লেতেৰা কৰিব ভাল নালাগে আমাৰ দাইদেকৰ সেইকাৰণে ধুনীয়াকৈ লেপি আছে গাইছ কইনাটো যাই পাই বৰ ভাগ্যৱান হ'ব নেকি আমাৰ দাইদেকৰ কি ঠৌগাকে লেপছি গাইছ বঢ়িয়া তো আজি মানে কুকাৰ স্পেচিয়েল মাংস হ'ব গাইছ কুকাৰ স্পেচিয়েল মাংস গাইছ স্পেচিয়েলটো আপোনালোকে খাইয়ে থাকে কিন্তু আজি কুকাৰ স্পেচিয়েল ये हॉकिंग्स कुकर ले आया मैंने देखो এইফালে আমাৰ বনাই থকা হৈছে কুকাৰত দিয়া মাংস আৰু কুকাৰত দিয়া মাংসনো কেনেকুৱা লাগে আপোনালোকে এবাৰ খাই চাব পাৰে এনেদৰে বনাই আৰু আমাৰ হেতাপাত চুটি হোৱা কাৰণে এনেদৰে খৰিৰে বনাই ল'ব লগা হৈছে পুৰা আমাৰ চলি আছে প্ৰস্তুতি গাইছ ব্ৰ কেনে অনুভৱ কেনে লাগছি বঢ়িয়া শৰ্মাজি কেনে এক তাৰিখত আৰু এনেকৈ গোটেই এটা লগ হৈ খানা একভাগ খাইছোঁ ভাল লাগছে একভাগে কয় না একভাগে খানা একভাগ খাইছোঁ গোটেইকেইটাই ভাল লাগছে বিৰাট আৰু 1 তাৰিখ এনেকৈ যাব বুলি ভাবা নাছিলোঁ আৰু মজা আমাৰ লাগছি চেফক দেখি ফুল এনজয়
আমাৰ এইবাৰ মানে কুকাৰত বনাইছে গাইছ আপোনালোকে চাব পুৰা কুকাৰত বনোৱা মাংস কেনে হয় গাইছ দেখাইছোঁ অলপ পিছত আৰু আমাৰ মাছটো বনাব আছে ইফালে ৰেডি হৈ আছে মাছটো তো আমি কুকাৰত বনোৱা মাংসখিনি হোৱাৰ লগে লগে আমি মাছটো বনাব পাৰিম এয়া মাছ বনাবৰ কাৰণে প্ৰস্তুতি কৰি লৈছে এতিয়া মাছ বনাব এইফালে চাওকচোন এয়া পুখুৰীৰ লোকেল মাছ এয়া আমাৰ কুকাৰত দিয়া মাংসটো যে কৈছিলোঁ আপোনালোকক এয়া আমাৰ মাংস কুকাৰত ঢাকনি খুলিলে গম পাব গাইছ ইমান ধুনীয়া ধুনীয়া গোন্ধ ওলাইছে আৰু আমাৰ এতিয়া মানে পুৰা মাংস চাংস হৈ গ'ল গাইছ মাংস চাংস হোৱাৰ পিছত এতিয়া আমি মাছ বনাম তো আমাৰ মাছ কোনে বনাই আছে দেখাই আছে এয়া আমাৰ ঘৰৰ পুখুৰীৰ মাছ লোকেল একদম পুৰা আমাৰ ৰামু জেঠাই ৰাতিপুৱাই পুৱাই মাৰি দিছি মাছটো একদম পুৰা নিমখ আৰু হালধি লাগে গাইছ নিমখ হালধি গাইছ নিমখ হালধি কি হয় মন চন মাৰিছে বেয়া লাগছি নাকি দেখিছি অ ভোক লাগছি ৰ খাবি ৰ দিম আয়ো ধৈৰ্য ধৰ গাইছ মানুহ হৈছোঁ 6টা মাছ দিছি 2 পিচ বেলেগ ৰেচিপি গাইছ আপোনালোকক দেখাই আছোঁ চাই থাকক আৰু গাইছ আমাৰ এইফালে চাওকচোন গাইছ এই কুকাৰত দিয়া মাংস পুৰা ডব 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 উতাল আহি আছে কিবা হয় ৰাজনুৱাৰ এইখান আৰু গম পাম আৰু খাওয়াৰ পিছত আৰু গাইছ এয়া চাওক ইমান সুন্দৰ এটা মানে কালাৰ হৈছে তো খাবলৈও চাগে মজাই হ'ব বহু অপেক্ষাৰ পিছত আমাৰ ফাইনেলি এয়া চাউল বহম এতিয়া ভাতটো হ'বা যাই আছে গাইছ কুকাৰত ঢাকনিটো লাগছিল নহয় গাইছ তলত জুই নাই তথাপিও আমি ফুইকে হ'লেও উঠাম গাইছ বেটারি লো হয়ে গেছে গাইস উপায় নেই আমার আৰু আমাৰ ফাইনেলি এতিয়া মানে ৰন্ধা বঢ়া কাৰ্যসূচী শেষ হ'ল আৰু আমি এতিয়া বনাবলৈ আছে পালেং শাকৰ চাটনি মানে ঘৰতে আছিলে আমাৰ তো সেইখিনি লৈ আহিলোঁ আমাৰ এতিয়া পালেং শাকৰ চাটনিটো বনালে মানে হৈ যাব তো তাৰপিছত আমি খাম আৰু আপোনালোকে চাই থাকিব গাইছ এয়া গাইছ ভাত বহাইছোঁ আমি হুইচেলটো গ'লে আৰু মানে খাব পৰা হ'ব এয়া আমাৰ মাছ বিলাহী এয়া মাংস গাইছ কলপাতৰ তলত আছে আৰু ইয়াত এইফালে ইমান সুন্দৰকৈ ফটো উঠি থকা দেখি মই এটা ক্লিপ লৈয়ে ল'লোঁ এয়া লৈ লৈছোঁ পালেং শাকখিনি আৰু এতিয়া চাটনিটো বনাই দিওঁ এয়া পানীত যদি যাবা দিছি মোক আৰু একো নালাগে গাইছ আৰু এয়া আমাৰ ফাইনেলি ইংৰাজীতে কৈ দিওঁ বাৰু আমাৰ ডিছবিলাক ৰেডি হৈ গ'ল আৰু মই দি দিলোঁ তো চাওক আমাৰ মাছে মাংস এতিয়া আৰু খোৱাহে কথা কি খালা তুমি আমি চিলো খালা চকুৱা চুকু আৰু ইমান ধুনীয়াকৈ খানা চানা খোৱা হোৱাৰ পিছত তাৰমানে এয়া কেম্প সামৰণি মাৰিলে আৰু এয়া আমি পইচা পুৰা একদম ৰেডি কৰি ইমান আজি ধুনীয়া এটা ঠাইত মানে ধুনীয়া এটা সুন্দৰ প্ৰকৃতিৰ জেগাত পিকনিকটো খালোঁ তো বহুত বঢ়িয়া লাগিল আৰু কেম্পিংটো আপোনালোকে কেনেকুৱা পালে জনাই দিব কমেণ্ট বক্সত তো আপোনালোকক দেখালোঁ আজি কেনেকুৱা পালে মোক জনাব আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই গাইছ তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ আপোনালোকে মোক ইমান ধুনীয়াকৈ মৰম আশীৰ্বাদ দিছে আৰু আগলৈও যাতে ইমান মৰম আশীৰ্বাদ দিয়ে তাৰে কামনা কৰিছোঁ তো বাই বাই